ৰূপাইবৰীত দিনজোৰা কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰূপাইবৰী প্ৰাথমিক শাখাৰ উদ্যোগত মৰিগাঁও জিলাৰ ধৰমটোল থানাৰ অন্তৰ্গত ৰূপাইবৰী বৰনামঘৰ প্ৰাংগণত দিনজোৰা ভক্তিমূলক কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান সাফল্যমণ্ডিতভাৱে অনুষ্ঠিত হয়। আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত এই অনুষ্ঠানত গাঁওবাসীৰ উৎসাহ আৰু অংশগ্ৰহণে সমগ্ৰ পৰিৱেশ ভক্তিৰসত বুৰাই তোলে। অনুষ্ঠানৰ আৰম্ভণিতে ৰমেশ বৰাই বন্তি প্ৰজ্বলন কৰি শুভ সূচনা কৰে। তাৰ পাছতে প্ৰদীপ কুমাৰ বৰাই ধৰ্মধ্বজা উত্তোলন কৰে আৰু শিশুৰাম শইকীয়াই নামঘৰৰ মূল দ্বাৰ উন্মোচন কৰে। শৰাই অৰ্চনা আৰু নাম প্ৰসংগত অংশগ্ৰহণ কৰে ৰমেশ বৰা আৰু তপন বৰাই। ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত জগত বনিয়া আৰু সৰুধন মেধিয়ে ভাগৱতৰ অমৃতময় বাণী সুমধুৰভাৱে ব্যাখ্যা কৰি উপস্থিত ৰাইজক আধ্যাত্মিক চিন্তাৰে জীপাল কৰে। অঞ্চলটোৰ উচ্চ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক এখন ফুলাম গামোচা আৰু এটা কলম দি সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। সন্ধিয়ালৈ অনুষ্ঠানৰ মূল আকৰ্ষণ আছে মৰিগাঁৱৰ প্ৰখ্যাত নামতী মীনাক্ষী বৰা আৰু তেওঁৰ সংগী বৃন্দৰ দ্বাৰা পৰিৱেশিত মনোমোহা দিহানাম। গাঁওখনৰ আই মাতৃ ভকত বৈষ্ণৱ ডেকা গাভৰু আদিয়ে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি অনুষ্ঠানটো অধিক জীপাল আৰু সফল কৰি তোলে। সমগ্ৰ ৰূপাইবৰী গাঁও আধ্যাত্মিক ভাৱধাৰাত নিমজ্জিত হৈ এক পবিত্ৰ বৈকুণ্ঠপুৰীৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয়। ৰূপাইবৰী প্ৰাথমিক শাখাৰ তৰফৰ পৰা সকলো ভক্তমান ৰাইজলৈ পোনপ্ৰথমে আমি সেৱা ধৰিছোঁ। আমি বিগত বৰ্ষৰ দৰে এইবাৰো আমি এদিনীয়া কাৰ্যসূচীৰে আমি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটি আয়োজন কৰিছোঁ। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজক আমি এই অনুষ্ঠানলৈ, যিহেতুকে আমাৰ 5 বজালৈকে অনুষ্ঠান ভাগ চলি থাকিব, গতিকে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। আৰু আমি এই পাঠভাগৰ লগত সংগতি ৰাখি আমাৰ এই অঞ্চলৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছিলে, আমি ইয়াৰ লগত সংগতি ৰাখি আমি তেওঁলোকক সম্বৰ্ধনা এই অনুষ্ঠান আমি ইয়াতে আয়োজন কৰিলোঁ। গতিকে যিসকল ভক্তপ্ৰাণ ৰাইজে আহিম বুলি ভাবি আছে, সকলোকে আমি সেৱা ধৰিছোঁ তেওঁলোকে আমাৰ এই অনুষ্ঠানলৈ আহিবলৈ। বছৰকেইটাত আমি 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ আয়োজন কৰিছিলোঁ, কিন্তু এইবাৰ আৰ্থিক দিশত দুৰ্বল হোৱা হেতুকে আমি এদিনীয়া কাৰ্যসূচীৰে আমি ৰূপাইবৰী প্ৰাথমিক শাখাৰ উদ্যোগত আমি ভাগৱত পাঠৰ আয়োজন কৰিছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী পুৱা বন্তি প্ৰজ্বলন কৰিছে আমাৰ প্ৰাথমিকৰে সংগী ৰমেশ বৰা বাপজনাই। দ্বিতীয়তে আমাৰ ধৰ্মধ্বজাৰ উত্তোলন ভাগ কৰিলে আমাৰ প্ৰাথমিকৰে সভাপতি শ্ৰী প্ৰদীপ কুমাৰ বৰা বাপজনাই। আৰু তৃতীয় কাৰ্যসূচী হৈছে আমাৰ শৰাই অৰ্চন ভাগ কৰিলে আমাৰ প্ৰাথমিকৰ সংগী শ্ৰী ৰমেশ চন্দ্ৰ বৰা বাপজনাই। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।